হেই মোৰ পৰিয়ালবৰ্গ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰটো তামাম ভাল। এই ৰাতিখন খোজকাঢ়ি আছোঁ, কিয় গম পাইছেনে? বহুত ডাঙৰ কাৰণ আছে বাৰু এই ৰাতি 9টা বজাত খোজকাঢ়ি অহাৰ। মই আৰু মোৰ লগৰজনী ৰাতি 9টা বজাত গৈ আছোঁ ওচৰৰে বৰমা এজনীৰ ঘৰলৈকে। কাৰণ বৰমাই ফোন কৰি ক'লে যে মাইনা আজি আমাৰ ঘৰতে ভাতটো খাবি, আহি যা। গতিকে ভাত খাব মাতিছে যেতিয়া আৰু ৰখি থাকিব পাৰিনে, সেইকাৰণে ৰাতি 9টা বজাতে গুচি গ'লোঁ ভাত খাবৰ কাৰণে। এইফালে বৰমাই একদম ৰেডি কৰি আছে, এইফালে আলু ভাজিছে, এইফালে ভাতকেৰেলা ভাজিছে, বাকীবিলাক চব মই অহাৰ আগতে হৈ গ'ল বাৰু, একদম কমপ্লিট। এতিয়া মই ফেনৰ তলত বহি ৰখি আছোঁ বৰমাই কেতিয়া মাতিব ভাত খাবৰ কাৰণে, কাৰণ বৰমাই খুব টেষ্টি বনায় দেই। আগতেও খাই পাইছোঁ, বহুত ধুনীয়া মাছ মাংস বনায়। আৰু এইফালে বৰমাহঁতৰ আলহীজনীয়ে ৰেডি কৰি আছে টেঙা জলকীয়া, কাৰণ মোৰ লগতে আৰু কাৰোবাকো মাতিছিলে হেনো ভাত খাবৰ কাৰণে। আৰু এতিয়া ফাইনেলি ভাতৰ পাতত বহিছোঁ। অ' মাই গড, ইমানবিলাক আইটেম। আৰু এইফালে মোৰ ফেভৰেট গাহৰি মাংস, কাৰণ মই বহুত ভাল পাওঁ গাহৰি মাংস খাই। আৰু ইফালে পূৰা ৰেডি, এনেদৰে কাঁহীখন থৈ মেলি চাই থাকিব নোৱাৰি আৰু খাবই লাগিব, কাৰণ জানুৱে খুব টেষ্টি বনাইছে। এইফালে আছে লোকেল মুৰ্গী। তেনেহ'লে এতিয়া খাই লওঁ দেই, বাই বাই, আকৌ লগ পাম।